এইটো কথা যে আমি অসমত দেখা পাইছো মিয়া খেদোৱা মিয়া কাৰো দম নাই। এইটো চেলেঞ্জ আকাৰত কৈছো। চিংগল কিমান চিংগল চলি হাঁহি থাকক, আমাক একো কৰিব নোৱাৰিব, আমাক খেদিবলৈ নোৱাৰিব। আৰু আমি এটা কথা কি, আমি গোটেই অসম দখল কৰিব হোৱা নাই। আমি বিচাৰিছো আমি শান্তিৰ মাজত জীয়াই থাকিব পাৰো, বাছ এইখিনি আমাৰ কথা। এইখিনি মই জনালো। এতিয়া মই দীঘলীয়া নললো, গতিকে সেইটোৱে আমাৰ কথা যে আমাৰ পৰিৱেশটো আগত ঠিক হওক, তাৰপিছত কোনে কি কৰে কৈ থাকক, ক'বলগীয়া নাই। আমি এইটোৱে বিচাৰিছো যে বিতৰ্ক আজি আলতাফ হুছেইন গান গাবলগীয়া আমি সেইটো নহয়। তেওঁ এটা কথা ফাবুল কৈছিলে, তেওঁ আইনৰ আপ্তাত লৈছে বা এইটো আইনত যাব। আলতাফ হুছেইনে গান যিটো বনাইছিলে অলপ দুই এষাৰ ভুল ভাবুকি এটা আছিলে যে আমি কিয় দম দিব লাগে। আকৌ নিজৰ ভুলটো অকণমান চাব লাগিব নহয়। আমাৰ ভুল আছে, আমাৰ মাজত বহুত ভুল আছে।